এনেকুৱা ল'ব লাগে সানি গুকি আৰু এনে খাব লাগে কিবা এটা ভাল লাগে ন এনেকে খাই মানে সত্যি মজা এনেকে সন্মুখত এয়া অসমীয়া লাহন ইতিমধ্যে অসমীয়া লাহন হিচাপে সকলোৱে চিনি পায় সেইগৰাকী ব্যক্তি কিছু কথা আগবঢ়াব বিচাৰিছোঁ ইয়াত হঠাৎ লগ পালোঁ আপোনাক খাদ্য বিভিন্ন ভিডিঅ' চাইছোঁ হয় হয় বহুত ৰাইজে মৰম দিছে কিন্তু হয় কি ক'ব প্ৰথমতে অসমবাসী ৰাইজক মানে মই প্ৰথমে ধন্যবাদ জনাইছোঁ যিহেতুকে আজি মই চাওঁতে 40,000 অতিক্ৰম কৰিলে আৰু মই ভবা নাছিলোঁ যে মানে খাদ্য খোৱাৰ ভিডিঅ' দিয়ে যে মই 40,000 ব্যক্তিৰ মানে অন্তৰত সোমাব পাৰিম বা মৰম পাম বা আশীৰ্বাদ পাম কিন্তু ভাল লাগিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আপোনাকো লগ পালোঁ ভাল লাগিল কাৰণ যিহেতুকে ভবা নাছিলোঁ যে আপোনাকো ইয়াতে লগ পাম নিশ্চয় এই খাই পেলাই যে মানুহৰ মাজতো এটা প্ৰভাৱ পেলাব পাৰি হয় সেই বিষয়টো আপুনি প্ৰথমতে ভাবিছিলে জানো বিশেষকৈ মানে কি মই যেতিয়া নেকি ছ'চিয়েল জগতখনত আহিছিলোঁ আমাৰ বিপৰীয়াতে মানে এখন মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধ থান আছে তাতে কিছু বান্দৰ আছে সেই বান্দৰসকলক মানে কি ৰাইজৰ পৰা আমি ডনেশ্যন তুলি পেলানি আৰু প্ৰথম পৰ্যায়তো মই নিজৰভাৱে দি আছিলোঁ তাৰ পাছতে মই ৰাইজৰ ডনেশ্যন ল'লোঁ যেতিয়া লকডাউন হৈছিল লকডাউনত মানে কি মানুহেতো যেনেকৈ হ'লেও মানে নিমখ দি হ'লেও ভাত সাজ খাই আছিলে কপিকণৰ কাৰণে মানে কি আমি ৰাইজৰ পৰা অনুদান ল'লোঁ সেই অনুদানে তাত যেতিয়া আমি কপিকণক দিবলৈ যাওঁ তাৰ পাছতে যেতিয়া নেকি 2023 চনৰ মানে 22ৰ শেষলৈ যেতিয়া লকডাউন খোল খাই গ'ল তেতিয়া মানে কি সেই তাৰে ভিডিঅ' মই দি আছিলোঁ দি থকা হেৰিয়ত মানে পিছত মোৰ যেতিয়া পেজটো খোল খালে পিছত মানে ঘৰৰ মানুহ আমাৰ মই এতিয়া জানমণি বুলি মাতোঁ জানমণিয়ে মোক ক'লে যে হয় হয় মোৰ ৱাইফ ভিডিঅ' দেখিছোঁ হয় যেতিয়া নেকি পেজটো খুলি ল'লে তেতিয়াহ'লে আমি ঘৰত যিখিনি বনাওঁ গাঁৱলীয়া খাদ্য সেইখিনিকে দেখুৱাই পেলাই আমি খোৱা বোৱাৰ পৰা ধৰি ভিডিঅ' দিম আৰু মই সেই ক্ষেত্ৰত চাবলৈ গ'লে মই প্ৰথম ধন্যবাদটো আমাৰ মোৰ গৃহিণী মই জানমণি বুলি মাতোঁ আৰু যিসকলে মোৰ ভিডিঅ' চাই তেখেতসকলে জানেই সকলোৱে মানে কি আমাৰ জানমণিয়ে মোক যথেষ্ট মানে উৎসাহ দিলে আৰু সাহস দিলে আৰু সেই জানমণি সাহসতে আজি খোৱা বোৱা ভিডিঅ'কে দি থাকোঁ আৰু ৰাইজে যথেষ্ট মৰম দিছে সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভাল লাগিছে মানে খোৱা বোৱাৰ প্ৰতি এনেও মানুহৰ আগ্ৰহ থাকেই খোৱা বোৱা বিষয়বস্তু হ'লে অলপ মানুহে আগতে চাই বা নিজেও খাবলৈ বিচাৰে ন কিন্তু এয়া দিয়াৰ লগে লগে আপোনাকতো চাগে সমালোচনাটো কৰিবলৈ যে ওলাই আহিলে বহু লোক বেয়া বেয়া কমেণ্ট কৰিলে চাগে আৰু থাকিবই মই মোৰ মানে সেইটো মই ভিডিঅ'ৰ জৰিয়তে যিসকলে চাই থাকে সেইসকলে গম পাইছে মই তেখেতসকলক মানে যিসকলে মানে আহে যিসকলে নিজে কৰিব নোৱাৰে বেলেগক দেখি মানে চকু জ্বলে আৰু মানে নিজৰ চৰিত্ৰটো নিজে উদঙাই পেলাই নিজে এটা যতটো সম্ভৱ ভাবেও চাগে যে মই সৰ্বাসৰ কিন্তু সেইটো মাত্ৰ ভুল কাম কৰে কাৰণ কোনোবা এজন ব্যক্তি যেতিয়া নেকি ওলাই আৰু আপুনি এটা লক্ষ্য কৰিবচোন যিখিনি মানুহে বেয়াকৈ কমেণ্ট কৰে শতকৰা ফেক একাউণ্ট থাকে আৰু 2 নম্বৰতে সিহঁতে নিজৰ ফেচটো দিব নোৱাৰে আৰু 3 নম্বৰতে হৈ গ'ল আমাৰ সম্পূৰ্ণ অসমৰ অসমীয়া মানুহে সেইখিনি কৰে কোনো বেয়া ঘৰৰ ওচৰৰ কোনোবা হ'ব পাৰে ফেক একাউণ্ট খুলিলে ক'ব নোৱাৰোঁ কাৰণ যিহেতুকে গাঁৱৰে হয় নে নাই বেলেগৰে হয় ওচৰে পাজৰে আপোনাৰ জনা মানুহে খুলি ল'ব সেইটো মই বিশেষ ইমানখিনি মই ক'বলৈ নাযাওঁ কাৰণ প্ৰায় আমাৰ অসমীয়া মানুহে মানে অসমীয়া মানুহ এজন কোনোবা এজন ব্যক্তি মানে কিবা এটা কামত আগবাঢ়ি যাওক সেইটো কিন্তু আমাৰ অসমীয়া মানুহে নিবিচাৰে কেঁকুৰা জাতি বুলি কয় হয় হয় বাৰু সেয়া বাদ দিলোঁ আপুনি এনেই বৃত্তিটো আপুনি মই নাপিত কৰে বুলি ইতিমধ্যে ভিডিঅ'ত দেখিছোঁ গৌৰৱ কৰোঁ যিহেতুকে মই এটা সন্মানীয় বৃত্তি নাপিত কৰি পানি ঘৰখন চলাই আছোঁ আৰু মোৰ ল'ৰা ছোৱালী এহাল আৰু আমি ঘৰত এতিয়া বৰ্তমান 4টা সদস্য আৰু ল'ৰা ছোৱালী পঢ়ি আছে ছোৱালী ডিগ্ৰী 3rd ছেমিষ্টাৰ আৰু ল'ৰা এইবাৰ 1st year আৰু কৰ্ম কৰি মানে নাপিত কৰিয়ে আজি ঘৰখন চলি আছোঁ আৰু লগতে এই ভিডিঅ' বনোৱা চখটো কেনেকৈ আৰম্ভ ভিডিঅ'টো মানে কি হয় আপোনাৰ এটা সময়ত এনে প্ৰথমৰ পৰা চাবলৈ গ'লেতো মই একচুৱেলি মানুহৰ আগত খুব কম পাতোঁ এতিয়া ওলাওঁতে আৰু মানে কি হয় কথা ক'বলৈ অলপ হেৰি হৈ গৈছে আৰু কমেণ্টবিলাক চাওঁতে মানে কি মুখখন ঘঁহাওঁতে মুখখন চুকাই হৈ গৈছে নেকি হ'লেও আপোনাৰ মানুহে বহুত মৰম দিছে আপোনাৰ মুচকুচাৰ প্ৰতি বিশেষ আকৰ্ষণ মানুহৰ মুচকুচা বহুতে লিখিছে মুচকুচাটো ছিঙি দিম বোলে এনেকৈ লিখাও দেখিছোঁ আৰু মানে কিছুমানে ট্ৰলো কৰিছে আৰু বহুতে মোক মানে কি ভাত খোৱা ভিডিঅ'বিলাক চাই পিনি কয় ৰাৱণ খকুৱা খাই নোপোৱা ভাল লাগে মানে কি সেয়াও এক মোৰ কাৰণে আনন্দ প্ৰাপ্তি সুকীয়া কৈছেতো লিখিছেতো ভাল লাগিছে আৰু মই আৰু
কেতিয়াবা ময়ো আৱেগত কওঁ যে তেখেতসকলক, কিন্তু মই খুব মানে কি বেয়া ভাৱত বা মোৰ এটা কথা কি মই কাকো মই বেয়া পাই পেলানি আজিলৈকে পোৱা নাই, আৰু মই কাকো বেয়া ভাৱেও নকওঁ। যিখিনি ক'ব লাগে মানে কি মই এটা ডাইলগ আছে মোৰ ৰ'দঘাই মানুহ ফৰকাল কথা, মই যি কওঁ ডাইৰেক্ট কওঁ। আচলতে আপোনাৰ যিটো নাপিত বৃত্তিটোক লৈও মানুহে আচলতে আপোনাক লগতে যে খোৱাটো দিছে সেই দুটা মিলাই আপোনাৰ বেছি ভাল পাইছে নি মানে? নাজানো আৰু মানে বিশেষকৈ মই এটা কথা কওঁ, আমাৰ অসমীয়া ল'ৰাবিলাকে বাহিৰত গৈ কাম কৰাতকৈ মানে যিসকলতো বাহিৰত আছে কাৰণ আমাৰ অসমখনত কাম কৰিব নোৱাৰা মূলতে কাৰণটো হ'ল আমাৰ অসমীয়া ল'ৰাবিলাকে যদি আজি শাক চব্জি কিবা এটা বেপাৰ কৰি আছে বা ব্ৰইলাৰ কটাকে কৰি আছে, 5 অংশৰ পৰা বহুত মানুহে কয় মানে যে তই ইমানখিনি পঢ়ি শুনি এই কামটোহে তই বাছি দলিগে নে মানে বহু সংখ্যক ল'ৰা ছোৱালীয়ে হওক মানে ইয়াৰ পৰা কাম এৰি পিনি বাহিৰত গুচি গৈছে। আজি ইয়াৰ পৰা গৈ কিনে এটা বাহিৰৰ জেগাত গৈ এটা কোম্পানীত ধনী কৰি আছে, কিন্তু আমাৰ অসমখন যে ৰখাটোলৈ গৈ আছে সেই কথাখিনি কিন্তু সেই যিসকলে মানে পাছফালৰ পৰা টানিব চেষ্টা কৰে তেওঁলোকে আজিও অনুশোচনা কৰি পোৱা নাই। মই এটা কথা কওঁ সকলোকে, আপোনালোকে নিজৰ কথাখিনি মানে নিজে অকণমান ভাবিব লওক আৰু অনুশোচনা কৰিব লওক, তেতিয়া আমাৰ অসমখন গঢ়ি উঠিব বুলি মই ভাবোঁ। মানে এতিয়া আহিবলগীয়া দিনত আপোনাৰ আৰু উদ্দেশ্য কি সদায় এনেকৈ খাই থাকিব, বিভিন্ন ধৰণৰ খাদ্য আপুনি খুৱাই দেখুৱাই আছে। হয় হয়। আৰু খাদ্যৰ ভিডিঅ'বিলাকৰ কিবা বেলেগ পৰিৱৰ্তন আহিবনে? মই যিমান পাৰোঁ মই যিমানখিনি মানে আমাৰ গাঁৱলীয়া সাজ যিখিনি আমাৰ খাদ্য সেইখিনিকে মই দেখাব পাৰিম। আৰু বিশেষকৈ মানে কি বহুতে মোক এটা কথা কয় যে বাহিৰৰ গৈ পেলানি ৰেষ্টুৰেণ্ট দেখুৱাব লাগে, হোটেলত গৈ পেলাই খাই দেখুৱাব লাগে। মই এটা কথা ভাবোঁ 500 টকা এখন থালি মই অকলশৰে যদি খাওঁ তেতিয়াহ'লে মোৰ ঘৰখন হয়তো মোৰ ভোকত থাকিব লাগিব। সেইটো কাৰণে মই এটাই কথা কওঁ ৰাইজক, আৰু ৰাইজক মই এটাই অনুৰোধ জনাওঁ, যদি মানে ঘৰুৱা খাদ্যখিনি চাই অসুবিধা পাইছে তেতিয়াহ'লে মোৰ পৰা আঁতৰি দিলে মই নথৈ আনন্দ মানে বহুত নাই বহুত মানুহে ভাল পাইছে। মই দেখিছোঁ আপোনাৰ তাত বহুত মানুহে লাইক কমেণ্টছ ভিউজ বহুত হৈছে, আপোনাৰ লাখ লাখ হৈছে, এতিয়া ভাল পাইছে ন? নেচাৰেলি আমাৰ অসমীয়া খাদ্য খাই দেখাই আছে, সেইটো মানুহে বেয়া পোৱা নাই নিশ্চয়। যিহেতু দামী ৰেষ্টুৰেণ্ট এখনত গৈ খাই পেলাই বহুত টকা খৰচ কৰি পেটৰ অসুখহে হোৱা দেখিছোঁ। হয়, আৰু মানে বিশেষকৈ মই যিহেতুকে গাঁৱলীয়া মানে কি যিটো আমাৰ আজিলৈকে মই মা মছলা খাই পোৱা নাই, আৰু যিহেতুকে মই হোটেলত ভাত নাখাওঁ, আৰু মই পাঞ্জাৱ গৈছিলোঁ, যিহেতুকে মোৰ যিসকলে ভিডিঅ' চাই আছে তেখেতসকলে গম পাইছেই মই হোটেলৰ খাদ্য নাখাওঁ। মই নিজৰ ঘৰৰ পৰাই ৰুটি বনাই লৈ গৈছোঁ। মই 3 দিনকৈ মানে ট্ৰেইনত গৈছোঁ, 3 দিন মই ঘৰৰ পৰা লোৱা ৰুটিয়ে খাইছোঁ। আৰু যিহেতুকে মই হোটেলৰ খাদ্য মই একেবাৰে খাব নোৱাৰোঁ, মই হজম নহয় মানে, সেইটো কাৰণে মই প্ৰায় ভিডিঅ'ত মই কৈ থাকোঁ যিহেতুকে মই হোটেলৰ খাদ্য নাখাওঁ। আৰু সকলোকে মই এইটো অনুৰোধ জনাওঁ, মছলাবিলাক খোৱাতকৈ ঘৰৰ নিজৰ যিখিনি কাটি খোৱা মছলা সেইখিনি খোৱাটো ভাল, স্বাস্থ্যৰ কাৰণে ভাল। আৰু আপুনি দিনটো কিমান সময়লৈ নাপিত বৃত্তিত জড়িত হৈ থাকে? মই ৰাতিপুৱা 7 বজাৰ পৰা কেতিয়াবা ৰাতি 9টা বাজে, কেতিয়াবা 10টা বাজে। সেইদিনা ভিডিঅ' বনোৱা নহয় চাগে? সেইদিনাখনি মানে কি হয়, মই ৰাতি প্ৰায় মই ভিডিঅ' ৰাতি বনাওঁ, কাৰণ যিহেতুকে মই ৰাতি আপোনাৰ দেখিছোঁ ৰাতি সাজ আপুনি বনাই দিয়ে। ৰাতি সাজ মই বনোৱা কোনাৰ পৰা ধৰি খোৱা বোৱালৈকে দেখাওঁ, আৰু আগদিনাখনি বনোৱা ভিডিঅ'টো মই পিছদিনাখনি আৰু তেনেধৰণে মই বনাই থাকোঁ। মনত আজি ধৰি লওক নাপিতৰ বৃত্তিটো কৰি আছে, ধৰি লওক বৃত্তিটো প্ৰধান কৰি আছে, কিন্তু মনত ভাবি আছে আজি কি খাই দেখুৱাম, এইটো মনলৈ আহি থাকে ন? তেনেকৈ মোৰ মনোভাৱটো নাহে বাৰু, যি পাওঁ মই তাকে দেখাওঁ। মই যিহেতুকে পানী মানে ঘৰত যিদিনাখন যি থাকে তাকে কয়, মই তাকে দেখাওঁ। আৰু কাৰণ যিহেতুকে মই আগৰ পৰা মই পানী এনেকৈ আমাৰ দৰ্শকসকল ধৰি লওক যি হয় আপোনাৰ ভিডিঅ' চাই ভাল পায়, তেওঁলোকে ভাবিব আজি লাহন দেৱে কি খাই দেখুৱাব। হয় হয়, সেই এট্ৰেকশ্যন এটা থাকে, হয়তো থাকিবও পাৰে। কি এতিয়ালৈকে আপুনি কি খাই দেখুৱালে? মই বৰ্তমানলৈকে মানে পানী ঢলাৰ পৰা ধৰি আপোনাৰ কঁঠালগুটি পোৰালৈকে আৰু মাংসটো আপোনাৰ প্ৰায় মোৰ হাইষ্ট মাংস থাকে মোৰ গাহৰি, মই গাহৰি খাওঁ, আৰু ব্ৰইলাৰো থাকে। আৰু কেতিয়াবা মোৰ ভিডিঅ'ৰ মাজতে বহুতে হয়তো দেখিছেও মই আইৰণ পানীটো মই ব্যৱহাৰ কৰোঁ। আইৰণ পানীটো মানে বুলি কওঁতে বহুতে বুজি পাইছে আৰু বহুতে বুজি পোৱা নাই, যিহেতু সেইটো ড্ৰিংকছ হয়। আৰু মই এটা কথা কওঁ, এই ভিডিঅ'টো চাই পিনি আপোনালোকে এইটো কথা ভাবিব নালাগে যে কাৰোবাক মই খাবলৈ শিকাইছোঁ। ঔষধি হিচাপে যদি আপোনালোকে ডেইলি 1 পেকো খায় কেতিয়াও প্ৰব্লেম নহয়, আৰু প্ৰত্যেকজন ব্যক্তিয়ে এসাঁজত যদি 200 গ্ৰাম মাংস খালে প্ৰব্লেম নহয় বুলি মই ডক্টৰৰ পৰা গম পাইছোঁ। আৰু মই কোৱাটোৱে যে সঁচা সেইটো ভাবিব ল'ব নালাগে, কাৰণ হজম কৰিব পাৰিলে চব খাব পাৰে, কৰিব নোৱাৰিলে অতি বেছিটো কৰিব নালাগে ন? তাৰপিছত ঠিক আছে, আমি ইণ্টাৰভিউটো সামৰিব লাগিব যিহেতু, আৰু আপোনাৰ পৰা এনেকৈ হঠাৎ লগ পালোঁ যিহেতু এটা সুন্দৰ পৰিৱেশত, প্ৰাকৃতিক পৰিৱেশত তেখেতক লগ পাইছোঁ দেই। ধুনীয়া পৰিৱেশ মই দেখুৱাই আছোঁ, ধুনীয়া মানে ওলোমা বাঁহৰ দলং ন? এনেকৈ পাইছোঁ, এনেকৈ পায়ে ভাল লাগিছে ন কথা পাতিবলৈ, কাৰণ আপোনাৰ খাদ্যটো আঁতৰৰ পৰা খাই থকা দেখিছে, ওচৰৰ পৰা মুখখন ভালকৈ দেখিব। এতিয়া আপোনাৰ মনৰ কথা কৈ আছে, কেনেকুৱা লাগে? কোনোবা এটা আপুনি ধৰি লওক জেগাত গ'ল, কিছুমান মানুহে যেতিয়া আপোনাক কাষ চাপে, আপোনাৰ চিনি পাইতো আহে ন আজিকালি, আহি পেলাই কেনেধৰণৰ মন্তব্য কৰে? ভাল লাগে, কাৰণ যিহেতুকে বহুতে আহে তেনেধৰণে। আৰু মোৰ প্ৰথম মানে কি ভিডিঅ' বনোৱাৰ মূল কাৰণটো আছিল সেইটো। এতিয়াও মই বহুতে মোক এটা কথা সোধেও যে ভিডিঅ' বনাই তই পইচা পাইছ, তাৰে মাংস খাইছ, মানে এইবিলাক কমেণ্টটো থাকেই আৰু ন। মানে কি হাতী দেখিলে কুকুৰে ভুকেই, আৰু তেনেকুৱা কুকুৰ বহুত আছে আমাৰ অসমখনত। সেই কথাটোক লৈ পিনি মই আজি দুআষাৰ কৈ দিওঁ। মানে কি হয়,
যিসকলে তেনেধৰণে ভাবি আছে তেখেতসকলকো মই এটাই অনুৰোধ জনাওঁ, আপোনালোকে তেনেধৰণে ভিডিঅ'বিলাক বনাওক আৰু ভিডিঅ'বিলাক আগবঢ়াওক। ৰাইজে যদি ভাল পায় আঁকোৱালি ল'ব, লাষ্ট নকৰিলেই হ'ল। আপোনালোকে পইচা পাইছে নে নাপাইছে সেইটো পিছৰ কথা, আপোনালোকে নিজে নিজে গম পাব। মোৰ মূল ভিডিঅ' বনোৱা মূল কাৰণটো আছিল, আজি মই ক'ৰবাত গ'লে মানে কোনোবা এটা জেগাত গৈ ওলাই গ'লে মানে দুজন ব্যক্তি পাম চিনাকি, সেই মনোভাৱেৰে আমি ভিডিঅ' বনাই আছিলোঁ। আৰু তেনেধৰণে মানে বহু ব্যক্তি পাইছোঁ, ভাল লাগে যেতিয়া ওলাই আহে যে আপোনাৰ ভিডিঅ'টো চাই আছোঁ, ভাল লাগে, সেই কথাষাৰ শুনি কিবা এটা ভাল লাগে, সেইটোৱে মোৰ আনন্দ। আৰু তাতকৈ আৰু কি লাগিছে মানুহৰ জীৱননো কি ন, আনন্দটো বা আপোনাৰ এটা পৰিচয় গঢ়ি উঠাটো ভাত খাই হওক বা কিবা কোনোবাই নাচিয়ে হওক, কোনোবাই বেলেগ ভিডিঅ' বনাই হয় নহয়, হয় হয়, নিজৰ নিজৰ এটা এক্সট্ৰা কোৱালিটি আপুনি দেখুৱাবলৈ চাইছে, আপোনাৰ ভাত খাই আপুনি দেখুৱাইছে। কাৰণ আমাৰ অসমৰ মানৱী আছিল নেকি, আৰু এনেকৈ কেইবাজনো খাদ্য খাই দেখুৱাই, তেওঁলোককো গালি চালি পাই দেখিছোঁ। গালি পাই কি লাভ আছে, তেওঁলোকে যদি এটা প্ৰতিভা, খোৱাটো এটা প্ৰতিভা ন, খাব পাৰিছোঁ এনেকৈ ধুনীয়াকৈ। কাৰণ আনক আপুনি দেখুৱাই খাইছে, লুকাইটো বহুতে বহুত গুগাইকে খায়, লুকাইটো কি কি খায় ঠিকেই নাই। গতিকে আপুনি অপেনলি সকলোৱে দেখুৱাই খাইছে, গতিকে আপোনাক ভাল পাইছে, মানুহে মৰম দিছে। যদি পেজটো চাবলৈ পোৱা নাই তেনেহ'লে আপোনাৰ পেজটোৰ কথা কৈ দিব। মোৰ পেজটোৰ নাম হ'ল অসমীয়া লাহন, আৰু মোৰ ইউটিউব চেনেল এটা নতুনকৈ খুলিছোঁ, তাতো মোৰ অসমীয়া লাহন বুলি আছে। অসমীয়া লাহন বুলি চাৰ্চ কৰিলে মোক পাব। যিহেতুকে মই ফুড ব্লগ বনাওঁ আৰু সম্পূৰ্ণ ঘৰুৱা, ইয়াতে মানে কি মোক বাহিৰৰ ভিডিঅ' নাপায়, আৰু মানে আজিলৈকে বাহিৰৰ ভিডিঅ' যিহেতুকে মই দিয়া নাই। আৰু যিসকলে চাবলৈ অসমীয়া লাহন বুলি চাৰ্চ কৰিব, আপোনালোকে মোক ভিডিঅ'টো পাই যাব। বা যিসকল বন্ধুৱে প্ৰথম হোৱাৰ কাৰণে লাহন দেৱক ইয়াত পাইছে অনলাইন, আপোনালোকে তেখেতৰ ক'লে চাৰ্চ কৰিব, তেখেতে বিভিন্ন খোৱা খাদ্যৰ যিখিনি তেখেতে দেখুৱায় সেইখিনি আপোনালোকে চাবলৈ পাব। আৰু কি ক'ব খুজিলে, মানে সকলোৱে যদি ভিডিঅ'বিলাক ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু মই ক'লোৱে যে মোৰ এটা ইউটিউব চেনেল আছে, যদি ইউটিউব চেনেলটো চাওঁ বুলি ভাবে তেনেহ'লে চাৰ্চ কৰি পেলাই চাব পাৰিব। আমি আশা কৰিম লাহন দেৱে আহিবলগীয়া দিনত আৰু অধিক ধুনীয়াকৈ খাদ্য খোৱাৰ যিটো প্ৰণালীবিলাক, বিভিন্ন যিবিলাক নেচাৰেলি খাদ্য মানুহে নাজানে খাব, যিবিলাক অতীতৰ বা অসমীয়া সমাজত খাই আহিছিলে, কিছুমান বস্তু এতিয়া লুকাই আছে, আগৰ দিনৰ মানুহে খাইছিলে, কিন্তু সেইবিলাক আজিকালি আধুনিকতাৰ যুগত ফাষ্টফুডটো বেছি গুৰুত্বলৈ আহিলে। এতিয়া ফাষ্টফুডটো বিষয়টো গুৰুত্বলৈ অহালৈ চাই সেইখিনি বস্তু আওকাণ কৰি আপুনি অসমীয়া যিখিনি খাদ্য মানুহে খাবলৈ পাহৰি গৈছে সেইখিনি জনাব বুলি আমি আশা কৰিলোঁ। নিশ্চয়, কাৰণ মই যিখিনি পাৰোঁ সেইখিনি সকলোখিনি দেখাবলৈ প্ৰয়াস কৰিম, আৰু আপোনালোকে চাই ভাল পাব বুলি ময়ো আশাবাদী। লাহন দেৱৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। ধন্যবাদ থাকিলে। বাই বাই। বাই বাই। হোটেল হয় নে কি হয় মই কি জানো, প্ৰথম পৰা মানে থকা খোৱা ঘৰ নহয় জানো, আমাৰ অসমীয়া মতে থকা খোৱা ঘৰ, এইটো এটা মানে দূৰণিৰ পৰ্যটক আহিও থাকিব পাৰে। আৰু মই অসমীয়াতে কৈ থলোঁ আৰু ইংৰাজীলৈ নাযাওঁগৈ, আৰু এইটো খাওঁ আৰু ন কেনেকুৱা লাগে মই সদায় যিহেতু ঘৰত খাদ্য খায়, আজি এটা বেলেগ বস্তু খাই আছে ন, পালোঁ যে খাই টেষ্টটো বেয়া পোৱা নাই, ভালে পাইছোঁ, কিন্তু ইয়াতে অকণমান মছলা থাকিবই আৰু বাৰু একেবাৰে শেষত লগ পাওঁ।